নমস্কাৰ, আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ দ্বিতীয় এটি স্বৰচিত কবিতা, যাৰ শিৰোনাম বাহন। বাহন এই কবিতাটিত যান বাহনৰ ভাষা প্ৰতিফলিত কৰিব বিচৰা হৈছে। মই বহন কৰোঁ, মই মানুহৰ ভৰ বহন কৰোঁ। মোৰ দৰে আৰু বহুতো আছে। মই লগ পাওঁ বাটে পথে আৰু মেৰামতি কাৰখানাত। হয়, মোক আৰু মোৰ দৰে আন সকলোকে মানুহৰ বাবে মানুহে সৃষ্টি কৰিছে। আমিবোৰে কঢ়িয়াই আহিছোঁ মানুহ, সা-সামগ্ৰী আৰু যে কত কি। আৰু এতিয়া কবিতাটিৰ দ্বিতীয়টি ভাগ। এই দ্বিতীয়টি ভাগত বাহনৰ কেতিয়া ভাল লাগে আৰু কেতিয়া বেয়া লাগে তাৰ বিষয়ে উপস্থাপন কৰিব বিচৰা হৈছে। ভাল লাগে যেতিয়া মোৰ কোলাত বহি এহাল পতি-পত্নীৰ ৰঙীন সপোন ৰচে। মই বৰ দুখ পাওঁ সমাজৰ অজ্ঞাতে মোৰ কোলাত গোপনে ডেকা গাভৰুই বহি অশ্লীলতাত বুৰ গ'লে। তথাপি মই বাকৰুদ্ধ হৈ থাকোঁ। ভাল লাগে মোৰ দ্ৰুত বেগে কাৰোবাক সময়ত কাৰ্যালয় নাইবা চিকিৎসালয়ত উপস্থিত কৰালে। কিন্তু মদৰ ৰাগিত খমৰ ভমকত মই কাৰোবাৰ জীৱন ল'বলগীয়া হ'লে মই বৰ দুখ পাওঁ। আৰু এয়া কবিতাটোৰ শেষ অংশ। মানুহৰ অত্যাধিক বাহনৰ প্ৰতি আকাংক্ষাৰ এই কবিতা অংশ সন্নিৱিষ্ট কৰা হৈছে। মাজে মাজে মোৰ মনলৈ আহে, মইতো মানুহৰ জীৱনৰ অংক নহয়, মইতো কাৰো জীৱনৰ সুখৰ কাৰণ নহয়, আৰুতো মই ক'বলৈ গ'লে একোৱেই নহয়। আচৰিত, মোক লৈ মানুহৰ ইমান সপোন কিয়? ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।